নমস্কাৰ, স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ। দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰি সামৰি লৈ আহিছোঁ দ্ৰুত খবৰ। 6 মাহৰ ভিতৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পুনৰ্গঠন কৰা হ'ব পঞ্চায়তসমূহ। পঞ্চায়ত নিৰ্বাচনক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ডাঙৰ মন্তব্য। জলমিত্ৰসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা নহয়, কিন্তু জলমিত্ৰসকলে নিয়মিতভাৱে লাভ কৰিব জলপানী। জলমিত্ৰসকলক লৈ ডাঙৰ মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ। বিধানসভাত অখিল গগৈৰ গৰ্জন। 50 বছৰৰ পিছত ধাৰ মাৰিব লাগে কাৰণে ধাৰ লৈছে হিমন্ত চৰকাৰে। ৰাজনীতি এৰিব হিতেন্দ্ৰ নাথ গোস্বামীয়ে। বিহুৰ সময়তে ৰাজনীতি ত্যাগ কৰিব বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। আজি কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ দ্বিতীয়টো মৃত্যুবাৰ্ষিকী। দেশজুৰি শিল্পীগৰাকীক স্মৰণ। মধ্যপ্ৰদেশৰ অবৈধ আতচবাজী কাৰখানাত ভয়ংকৰ বিস্ফোৰণ। দুৰ্ঘটনাত 6 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আহত 40 জনৰো অধিক। চিলিত বনজুইৰ বিভীষিকা। এই পৰ্যন্ত মৃত্যু হৈছে 122 জনৰো অধিক লোকৰ। ৰাছিয়াৰ মহাকাশচাৰীয়ে গঢ়িলে বিশ্ব অভিলেখ। মহাকাশত সৰ্বাধিক সময় অতিবাহিত কৰি বিশ্ব অভিলেখ কনুনেংকুৰ। গোৱাত ভাৰত শক্তি সপ্তাহ 2024 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে ভাৰত শক্তি সপ্তাহৰ। মহাৰাষ্ট্ৰৰ পুনেত ভয়ংকৰ অগ্নিকাণ্ড। 11 মহলীয়া অট্টালিকাত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা। নিৰ্বাপনৰ চেষ্টা চলাইছে অগ্নি নিৰ্বাপক বাহিনী।